আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আপোনালোকে সকলোৱে চাইছে, য'ত তিনিটা ৰং আছে, এটা অশোক চক্ৰ আছে। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ এই তিনিটা ৰং আৰু অশোক চক্ৰৰ বিষয়ে বহুত কম মানুহে তাৰ অৰ্থ জানে, তাৰ প্ৰতীকৰ বিষয়ে জানে, অশোক চক্ৰৰ বিষয়ে জানে। তো কম মানুহ জানিলেই অকল নহ'ব, আমাৰ ভাৰতবৰ্ষৰ সকলো মানুহে ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে জানিব লাগে। গতিকে আজিৰ ভিডিঅ'ত ৰাষ্ট্ৰীয় পতাকাৰ ৰং আৰু অশোক চক্ৰৰ বিষয়ে কথা পাতিম। পোনপ্ৰথমে মোৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। এতিয়া আমি কথা পাতিম আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ তিনিটা ৰঙৰ অৰ্থ আৰু প্ৰতীকৰ বিষয়ে। তো প্ৰথমে আছে আমাৰ চবতকৈ ওপৰত গেৰুৱা ৰং। গেৰুৱা ৰং হৈছে আমাৰ সাহস, বলিদান আৰু শক্তিৰ প্ৰতীক। কাৰণ আমাৰ দেশত যেতিয়া ব্ৰিটিছসকলে, ইংৰাজসকলে শাসন কৰিছিল, তেতিয়া আমাৰ দেশৰ মানুহৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, যাৰ বাবে অত্যাচাৰ সহ্য কৰিব নোৱাৰি আমাৰ ভাৰতবৰ্ষৰ মানুহে দেশ স্বাধীনতাৰ কাৰণে ঘোষণা কৰিলে আৰু বহুত আন্দোলন কৰিলে। আন্দোলন কৰাৰ পিছত 1947 চনত 15 আগষ্টৰ দিনা আমাৰ দেশ স্বাধীন হ'ল। আৰু এই স্বাধীনতা আন্দোলনত বহুত লোকে নিজৰ সাহসেৰে, নিজৰ শক্তিৰে, নিজৰ আত্মবলিদান দিলে, দেশৰ কাৰণে শ্বহীদ হ'ল। তো তেওঁলোকক মনত কৰিবৰ কাৰণে আমাৰ জাতীয় পতাকাৰ সকলোতকৈ ওপৰত গেৰুৱা ৰংটো দিয়া হৈছে। ইয়াৰ পিছত আহি যায় বগা ৰং। বগা ৰং হৈছে আমাৰ সত্য, শান্তি আৰু জ্ঞানৰ প্ৰতীক। কাৰণ আমাৰ ভাৰতবৰ্ষখন অকল স্বাধীন থাকিলে নহ'ব, স্বাধীন হোৱাৰ পিছত আমাৰ ভাৰতবৰ্ষখন বা ভাৰতবৰ্ষৰ মানুহে যাতে শান্তিৰে থাকে, সত্যৰ পথত যায়, জ্ঞানৰ প্ৰচাৰ হওক, জ্ঞানৰ প্ৰগতি হওক, সেই উদ্দেশ্যে আমাৰ জাতীয় পতাকাত বগা ৰংটো দিয়া হৈছে। ইয়াৰ পিছত সেউজীয়া ৰং। তো সেউজীয়া ৰংটো হৈছে প্ৰকৃতি আৰু বিশ্বাসৰ প্ৰতীক। আপোনালোকে সকলোৱে জানে আমাৰ ভাৰতবৰ্ষখন সেউজীয়া পৰিৱেশেৰে ভৰপূৰ আছে। আমাৰ ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আছে। গতিকে এই সেউজীয়া ৰংটো যাতে আমাৰ ভাৰতবৰ্ষত সদায় প্ৰচাৰিত হৈ থাকে, তাৰ উদ্দেশ্যে আমাৰ জাতীয় পতাকাত সেউজীয়া ৰংটো দিয়া হৈছে। ইয়াৰ পাছত আহি যায় অশোক চক্ৰ। অশোক চক্ৰটো আমাৰ জাতীয় পতাকাৰ সকলোতকৈ মাজত থাকে চকাৰ দৰে, আৰু তাতে 24টা ৰেখা আছে। তো এই অশোক চক্ৰটো হৈছে ধৰ্মৰ প্ৰতীক। আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোক আছে, সকলোৱে যাতে একত্ৰিত হৈ থাকে, সকলোৱে নিজৰ ধৰ্মক ভালদৰে প্ৰচাৰ কৰিব পাৰে, তাৰ উদ্দেশ্যে দিছে। গতিকে আমাৰ এই মহান ভাৰতবৰ্ষত মহান তিৰংগা পাইছোঁ, মহান পতাকা পাইছোঁ, যাক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰোঁ। গতিকে এটা কথা মনত ৰাখিবা, এইবাৰ চৰকাৰে যিহেতু হৰ ঘৰ তিৰংগা অভিযান চলাই আছে, য'ত প্ৰত্যেক মানুহৰ ঘৰত পতাকা উত্তোলন কৰা দেখা গৈ আছে। প্ৰত্যেক মানুহৰ তাত এটা পতাকা, চাইকেল হওক, বাইক হওক, গাড়ী হওক, ঘৰত হওক, সকলোতে পতাকা দেখিবলৈ পোৱা গৈছে। গতিকে সদায় মনত ৰাখিবা, আমাৰ ৰাষ্ট্ৰীয় পতাকাখন এটা আমাৰ ভাৰতৰ গৌৰৱ কৰা বা ভাৰত দেশৰ হৈ আমি সেইটো চিনাকি দিয়াৰ একমাত্ৰ চিনাকি হৈছে আমাৰ পতাকাৰ জৰিয়তে। গতিকে পতাকা যাতে অপমান নহয়, পতাকা যাতে 15 আগষ্ট শেষ হোৱাৰ পিছত 16 আগষ্টত য'তে ত'তে পেলাই নিদিয়া, জাবৰ জোঁথৰত পতাকাটো নথোৱা, ডাষ্টবিনত নোথোৱা, তাৰ প্ৰতি ধ্যান ৰাখিবা। আৰু ক'ৰবাত যদি এনেকুৱা ৰাস্তা পদূলিত দেখা, তেনেহ'লে উঠাই তাক ভালদৰে ৰাখি দিব। কাৰণ ৰাষ্ট্ৰীয় পতাকা এনে এটা কাপোৰ নহয়, ৰাষ্ট্ৰীয় পতাকা আমাৰ ভাৰতবৰ্ষৰ সকলোৰে এটা ইমোশ্যন হয়, যাক চালে, পতাকা চালে আমাৰ দেহৰ নোম থিয় হৈ যায়, আমাৰ দেহত ভাইব্ৰেট হ'বলৈ ধৰে। গতিকে পতাকা এনেকুৱা বস্তু হয়, যাক আমি কেতিয়াও অপমান কৰিব নালাগে, আমাৰ গৌৰৱৰ বস্তু হয়।